আজা আজা মা কসম ইমান ভাল লাগছে আমার চেন্ট্রালে ঠিক আছে না যে নহওক হঠাৎ আমার বন্ধু আমার ভিগু কেছে মোক ক'লে যে আজি আপোনাৰ জাগাত গৈ আছো যে ক'লে বাইকৰ অনুষ্ঠান আৰু মোৰো অনুষ্ঠান আছিলে বঙাইগাঁও তাৰ পৰা আহিলো আহোঁতে সোমাই গ'লে বেয়া লাগছে না ভাল লাগছে ভাল লাগছে না পিছে এবাৰ ভিগুৰ কাৰণে হাত চাপৰি একেলগে সকলোৱে মোক আছে অনুষ্ঠান আছে আৰু যদি জাতিৰ অনুষ্ঠান বহুত ভাল পাওঁ সেইকাৰণে আহি গ'লো মিহি মিহিকে ভাল লাগছে বেয়া লাগছে যদি ভাল লাগছে আমাৰ হাতৰ চাপৰি একেলগে সকলোৱে এইটো কিন্তু মোৰ কাৰণে নহয় ৰাতি উচিনা টুকুৰি লৈছে একদম মাৰ পাতিছো আৰু তাতকে বেছি ভাল নাপাওঁ মোৰ লগত আছে ফুলক নিকেশৰ ভাইটি মাতিম কি নাই ফুলক ভাইটি আছে মোৰ লগত ডাইলগ মাষ্টাৰ এখানে হাতৰ যে ভাইটি মানে What's the next one? Fulak. Welcome, Fulak. The dialogue এটা দে নমস্কাৰ সকলোকে বিৰদাপাৰ পানী পৰিল মাথাত ললং জাপি বিৰদাপাৰ পানী পৰিল মাথাত ললং জাপি সমগ্ৰ অসমে ঘূৰি ফুৰিলো নাপালো কত দেখা মানিগঞ্জৰ নিচিনা আপি থ্যাংক ইউ এটা কথা কম দেই মই যেতিয়া পুলকক আজি প্ৰথম লগ পাইছো আমি যেতিয়া লকডাউনত সি আমাক ইমান এণ্টাৰটেইনমেণ্ট দিলে মোৰ মায়া ইয়াক মোতকৈ বেছি চাগে ভাল পায় নেকি পুলকক মোৰ মায়ে বিপুল আৰু পুলকক যিমান ভাল পায় মোক সদায় কয় মোক যেতিয়া আমি লগ পাওঁ কিবা কামত ফটো চটো দেখে লৈ আহিবলৈ কয় আপোনালোকৰ এই ঠাইতে তোৰ ঘৰ দুৰ্নৈত আপোনালোকৰ এই ঠাইতে ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে বুলি মই গম পাইছোঁ চিৰিয়াছলি এজন চিন্ময় এজন পুলক বিপুলটো বাৰু এইখন জেগাৰে মানে আশে পাশে থকা ৰাফাই ল'ৰা গতিকে ইমান বেছি টেলেণ্টেড মানুহ আছে মই কৈছোঁ অহা বছৰৰ পৰা আপোনালোকৰ উৎসৱত গতিকে লোকেল মানুহ মাতি পেলাই অনুষ্ঠান চলাব পাৰিব চিৰিয়াছলি নিজৰ জেগাডোখৰ কাৰণে হাত দিয়ক এটা আচ্ছা কৈ দিয়ক সকলো আৰু অহা বছৰ যদি আপোনালোকৰ তাৰিখটোত মোৰ অনুষ্ঠান নাথাকে মই যদি ফ্ৰী থাকোঁ মোৰ আহি ইমানে ভাল লাগিছে আপোনালোকে মোক 1 টকা দিব লাগে মই এনেই আহি যাম ঠিক আছে আপোনালোক সদায় খালি এনেকৈ মিলিজুলি থাকক আপোনালোকৰ যি আত্মীয়তা যিখিনি একতা সেইখিনি সঁচাকৈ খুব প্ৰয়োজনীয় ইমান ডাঙৰ অনুষ্ঠান ইমান শৃংখলাবদ্ধভাৱে আপোনালোকে চাই আছে গাড়ীত উঠি চাইছে চবকে নমস্কাৰ গাড়ীত উঠিছে মোৰ অনুষ্ঠান চাইছে থেংক ইউ ইফালে চাগে আৰক্ষী থানা নেকি এইখন নেকি বেছি কিবা ক'লে ধৰি হা স্কুল আচ্ছা ওকে যি কি নহওক কিবা সম্বৰ্ধনা দিব বিপুল আৰু পুলকক ওকে আমাক বিচাৰিছোঁ तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे पार्क में स्टंट्स मारने जाना है